এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম লাভ কৰিব চাৰিবিধকৈ সামগ্ৰী কমকৈ দিলেই ৰেচনৰ দোকানী পৰিব বিপদত ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ সিলিণ্ডাৰ ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকচন আছে মাত্ৰ 250 টকাতে পাব সিলিণ্ডাৰ কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিন্ট নিউজ ডেস্ক ৰিপোৰ্ট ফাৰ্মা লাইভ